বন্ধুসকল কিমান সময়ত আৰম্ভ হ'ব ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হ'বলগীয়া প্ৰথমখন এদিনীয়া শৃংখলা। কেপ্টেইন শিখৰ ধাৱনে ভাৰতীয় দলত হঠাৎ কৰা হাল সলনি, সঞ্জু চেমছনৰ সৈতে তিনিজন বিস্ফোৰক খেলুৱৈৰ নাম অন্তৰ্ভুক্তি। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ক্ৰিক মোবাইল চেনেলটোলৈ। এই ভিডিঅ'টোত আপোনালোকক জনাম ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হ'বলগীয়া মেচ কেই বজাৰ পৰা আৰম্ভ হ'ব, কেপ্টেইন শিখৰ ধাৱনে কোন কোন খেলুৱৈৰ নাম হাল সলনি কৰিলে, সঞ্জু চেমছনৰ নাম দেখিবলৈ পোৱা যাব নে নাই, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আপোনালোকৰ আগত দাঙি ধৰিম। ইয়াৰ আগতে যদি আপোনালোকে টিম ইণ্ডিয়াক ছাপোৰ্ট কৰে তেন্তে এই ভিডিঅ'টোত লাইক কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। বন্ধুসকল, ভাৰত আৰু নিউজিলেণ্ডৰ মাজত টি-20 শৃংখলা সমাপ্ত হৈছে, য'ত ভাৰতীয় দলে 1-0 ব্যৱধানত জয়লাভ কৰিলে। এতিয়া আকৌ টিম ইণ্ডিয়া নিউজিলেণ্ডৰ লগত 3খন মেচৰ এদিনীয়া শৃংখলা এটা খেলিব। এই এদিনীয়া শৃংখলাটো আকৌ এবাৰ ডাঙৰ ডাঙৰ তাৰকাৰ নাম দেখিবলৈ পোৱা হোৱা নাই। ৰোহিত শৰ্মা, কে.এল. ৰাহুল, বিৰাট কোহলিৰ নিচিনা খেলুৱৈক আৰাম দিয়া হৈছে। ইয়াৰ বাহিৰে টিম ইণ্ডিয়াত শিখৰ ধাৱনক কেপ্টেইনৰ দায়িত্ব দিয়া হৈছে, য'ত আকৌ এবাৰ শিখৰ ধাৱনক ভাৰতীয় দলৰ কেপ্টেইন হিচাপে দেখা যাব। বন্ধুসকল, অলপতে হৈ যোৱা টি-20 বিশ্বকাপৰ ছেমিফাইনেলত ভাৰত বহুত বেয়াকৈ পৰাজয়ৰ মুখামুখি হ'বলগীয়া হৈছিল। সেয়ে ভাৰতীয় দলে নিজৰ সকলো ভুল শুধৰাই অহা বছৰ হ'বলগীয়া এদিনীয়া বিশ্বকাপত খেলাৰ কাৰণে শক্তিশালী দল গঠন কৰাৰ কাৰণে নতুন নতুন যুৱ খেলুৱৈৰ বাছনি কৰি আছে। সেয়ে সকলোৱে চাব বিচাৰিছে যে শিখৰ ধাৱনৰ নেতৃত্বত ভাৰতীয় দলে জয়লাভ কৰিব পাৰিব নে নোৱাৰে। ইয়াৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। 2019 চনৰ বিশ্বকাপৰ ছেমিফাইনেলত নিউজিলেণ্ড দলৰ লগত ভাৰতীয় দলে হাৰিবলগীয়া হৈছিল। সেয়ে এইবাৰ ভাৰতীয় দলৰ সুযোগ আছে তিনিওখন মেচতে নিউজিলেণ্ডক হেৰুৱাই 2019ৰ প্ৰতিশোধ লোৱাৰ। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হ'বলগীয়া প্ৰথমখন মেচ 25 নৱেম্বৰ 2022ত অনুষ্ঠিত হ'ব আৰু এই মেচখনৰ সময় ভাৰতীয় সময় অনুসৰি ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব। বন্ধুসকল, বলক এতিয়া জানো শিখৰ ধাৱনৰ প্লেইং 11ৰ নিৰ্বাচন। পোনপ্ৰথমে অপেনাৰৰ ষ্ট্ৰাইকৰ ৰূপত ভাৰতীয় কেপ্টেইন শিখৰ ধাৱনক দেখিবলৈ পোৱা যাব আৰু আনটোফালে সুমন গিলক দেখা যাব। এই দুয়োজন খেলুৱৈয়ে এইটো বছৰত ভাল খেল প্ৰদৰ্শন কৰিছে আৰু এদিনীয়া মেচত সুমন গিলৰ ফৰ্ম বহুত ভাল দেখা যায়। এতিয়ালৈকে সুমন গিলে ভাৰতৰ কাৰণে 12খন মেচ খেলিছে, য'ত তেওঁ বিস্ফোৰক বেটিং কৰি 579 ৰান কৰিছে, য'ত 3টা অৰ্ধশতক আৰু এটা শতকো দেখিবলৈ পোৱা গৈছে। চাবলৈ গ'লে সুমন গিল কে.এল. ৰাহুলৰ এটা ভাল বিকল্প হ'ব পাৰে। ইয়াৰ বাহিৰেও শিখৰ ধাৱনে ভাৰতীয় দলৰ হৈ এতিয়ালৈকে খেলা প্ৰতিখন মেচতে সুন্দৰ প্ৰদৰ্শন কৰি আহিছে আৰু নিজকে এজন ভাল বেটছমেন বুলি প্ৰতিষ্ঠিতও কৰিছে। আশা কৰিছোঁ শিখৰ ধাৱনক পৰৱৰ্তী বিশ্বকাপত অপেনাৰৰ ৰূপত দেখিবলৈ পাম। ইয়াৰ পাছতে 3 নম্বৰত আকৌ এবাৰ মিষ্টাৰ 360 সূৰ্যকুমাৰ যাদৱক দেখা যাব। হয় বন্ধুসকল, সূৰ্যকুমাৰে যোৱা কেইবাখনো মেচতে বহুত আকৰ্ষণীয় বেটিং কৰা দেখা গৈছে। সূৰ্যকুমাৰ এতিয়ালৈকে ভাৰতৰ কাৰণে 13খন মেচ খেলিছে, য'ত তেওঁ সুন্দৰ প্ৰদৰ্শন কৰি 340 ৰান কৰিছে। যদিও এদিনীয়া ক্ৰিকেটত সূৰ্যকুমাৰৰ বেছি ভাল প্ৰদৰ্শন দেখা নাই, এই মেচখনত তেওঁৰ এটা সুন্দৰ স্ক'ৰ চাবলৈ আগ্ৰহী। ইয়াৰ পিছত 4 নম্বৰত আকৌ এবাৰ শ্ৰেয়াছ আয়াৰক খেলা দেখা যাব। এদিনীয়া ক্ৰিকেটত তেওঁৰ যোগদান বহুত প্ৰশংসনীয় দেখা যায়। এতিয়ালৈকে শ্ৰেয়াছ আয়াৰে 33খন এদিনীয়া মেচ খেলিছে, য'ত বহুত ভাল বেটিং কৰি 1299 ৰান সংগ্ৰহ কৰিছে, য'ত 12টা অৰ্ধশতক আৰু 2টা শতক দেখা গৈছে। ইয়াৰ পাছত 5 নম্বৰত আকৌ এবাৰ সঞ্জু চেমছনক খেলা দেখা যাব, যিয়ে প্ৰায় ফিনিচাৰৰ ভূমিকা ল'ব। সঞ্জু চেমছনৰ এদিনীয়া তথ্য যদি চাওঁ তেন্তে দেখা যায় যে তেওঁ বেছি মেচ খেলিবলৈ সুযোগ পোৱা নাই। এতিয়ালৈকে সঞ্জুৱে 10খন এদিনীয়া মেচ খেলিছে, য'ত 294 ৰান সংগ্ৰহ কৰিছে। সঞ্জু চেমছনে বেটিং কৰাৰ সুযোগ বহুত কম পায়, কিন্তু সুযোগ পালে তেওঁ অকলে মেচ জিকোৱাৰ দম ৰাখে। ইয়াৰ পাছতে 6 নম্বৰত উপ কেপ্টেইন ঋষভ পাণ্টক খেলা দেখা যাব। এদিনীয়া ক্ৰিকেটত ঋষভ পাণ্টৰ আকৰ্ষণীয় বেটিং দেখিবলৈ পোৱা যায়, যদিও টি-20 মেচত এতিয়ালৈকে ভাল প্ৰদৰ্শন কৰিব পৰা নাই। সেয়ে এই মেচখনত ভাল প্ৰদৰ্শন কৰি নিজৰ স্থান অটুট ৰাখিব বুলি আশা কৰিব পাৰোঁ। 7 নম্বৰত ৱাশ্বিংটন সুন্দৰে খেলা দেখা যাব, যিয়ে আকৰ্ষণীয় বেটিঙৰ লগতে বিস্ফোৰক বল কৰি উইকেট দখলো কৰিব পাৰে। ৱাশ্বিংটন সুন্দৰে মাত্ৰ 6খন এদিনীয়া মেচ খেলি 8টা উইকেট দখল কৰিছে আৰু বেটিং কৰি 57 ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পিছত 8 নম্বৰত শাৰ্দুল ঠাকুৰে খেলা দেখা যাব, যিয়ে এবাৰ আকৌ বেটিঙৰ লগতে বলিঙতো আকৰ্ষণীয় যোগদান দিব পাৰে। শাৰ্দুল ঠাকুৰৰ আকৰ্ষণীয় ৰেকৰ্ড দেখা যায়, য'ত এতিয়ালৈকে 27খন ODI মেচত 39টা উইকেট দখল কৰিছে আৰু বেটিং কৰি 257 ৰান সংগ্ৰহ কৰিছে। শাৰ্দুল ঠাকুৰে ইতিমধ্যে আগশাৰীৰ অলৰাউণ্ডাৰৰ খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। আশা কৰিছোঁ এই ODI ছিৰিজতো ভাল প্ৰদৰ্শন কৰিব। 7 নম্বৰত অৰ্শদীপ সিঙক খেলা দেখা যাব। ইয়াৰ লগতে অৰ্শদীপ সিঙে এদিনীয়া ক্ৰিকেটত নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সুযোগ পাব। নম্বৰ 10ত খেলিব ফাষ্ট বলাৰ উমৰান মালিক। এইজন খেলুৱৈৰো এদিনীয়া শৃংখলাত এণ্ট্ৰি দেখিবলৈ পোৱা যাব। ইয়াৰ পাছতে 11 নম্বৰত যুজৱেন্দ্ৰ চাহালক খেলা দেখা যাব, যিয়ে এবাৰ আকৌ সুন্দৰ স্পিন বলাৰৰ ভূমিকা প্ৰদান কৰা দেখা যাব। চাহালৰ এদিনীয়া ক্ৰিকেটত ৰেকৰ্ড 1 নম্বৰত। এতিয়ালৈকে চাহালে ভাৰতৰ হৈ 64খন এদিনীয়া মেচ খেলিছে, য'ত সুন্দৰ বলিং কৰি 118টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে। বন্ধুসকল, এইটোৱে আছিলে শিখৰ ধাৱনৰ প্লেইং 11। আপোনালোকে কি ভাবে, টিম ইণ্ডিয়াই প্ৰথমখন মেচত জয়লাভ কৰিবনে? ইয়াৰ উত্তৰ কমেণ্টত জনাব। ধন্যবাদ।